हेलो स्टूडेंट्स आज এই ভিডিওত আমি আলোচনা কৰিম যিসকল ষ্টুডেণ্টে HSLC এক্সাম দিল এতিয়া হিহঁতৰ হাতত প্ৰায় 2 পৰা 3 মাহ সময় আছে এই সময়খিনি কি কৰিব যাতে সেই ষ্টুডেণ্ট বা তোমালোকে যেকেজনে দেখি আছা ভিডিওটো তোমালোকে কি কৰিবা কি কৰিলে তোমালোকৰ দক্ষতা আৰু বেছি উন্নত হ'ব কাৰণ ইমানখিনি টাইম তুমি অপচয় কৰাতকৈ বেলেগ এটা কামত লগোৱা যেটো তোমাৰ হায়াৰ সেকেন্ডাৰীত বা বেলেগ জব যেতিয়া কৰিবা তাত যাতে তোমাৰ কামত আহে তো এনেকুৱা কিছুমান কোর্স আছে যেটো তুমি HSLC পিছত কৰিব পাৰা যেটো তোমালোকৰ ভৱিষ্যতৰ কাৰণে বহুতই প্ৰয়োজনীয় আৰু বিশেষকৈ যিসকলে জব কৰিব হিহঁতৰ কাৰণেও বহুত ইম্পৰ্টেন্ট হয় তো দেখা আমি ইয়াত চাৰিটা তোমালোকক অপশন দিম সেই চাৰিটা অপশনৰ পৰা তোমালোকে যিকোনো এটা অপশন বাছি লৈ হেইটো ফিল্ডত এই 2 বা 3 মাহ তোমালোকে নিজকে নিয়োজিত কৰিব পাৰা আৰু ইয়াৰ ফলত তোমালোকে তোমাৰ যেটো দক্ষতা আছে এতিয়াৰ পৰা কি জানি হতগুণ বৃদ্ধি হ'ব পাৰে তোমালোকৰ দক্ষতা তো আহা আমি সেই দক্ষতা কেইটা বা সেই কোর্স কেইটা তোমালোকক কৈ দিও তো 1 নম্বৰ যেটো কোর্স আছে তোমালোকৰ 1 নম্বৰ যেটো কোর্স হেইটো তোমালোকে কৰিব পাৰা কম্পিউটাৰ যেটো আমি কম্পিউটাৰ শিকো সেই কম্পিউটাৰ কোচিং ল'ব পাৰা ঠিক আছে কি ল'ব পাৰা কম্পিউটাৰ কোচিং ল'ব পাৰা কম্পিউটাৰ কোচিং ল'ব পাৰা ইয়াৰ জৰিয়তে তোমাৰ লাভ কি হ'ব যে তুমি কম্পিউটাৰ যিবিলাক বেসিক নলেজ আছে সেই বেসিক নলেজখিনি তুমি জানিব পাৰিবা যেতিয়া তুমি কোনো জবৰ কাৰণে এপ্লাই কৰিবা তুমি বেলেগৰ ওচৰত আৰু যাব নালাগে তুমি নিজেই মোবাইলত বা কম্পিউটাৰত এপ্লাই কৰিব পাৰিবা এই কোর্সটো তোমালোকে 6 মাহ বা 1 বছৰৰ কাৰণে ল'ব পাৰা এতিয়া কথা হল 6 মাহ বা 1 বছৰৰ কাৰণে ল'লে আমি টাইমটো কেনেকৈ মেনেজ কৰিম টাইমটো আমাৰ আছে 2 পৰা 3 মাহ তো তোমালোকে হেতু টেনশন কৰিব নালাগে হেতু কম্পিউটাৰ চেণ্টাৰত গলে তোমালোকে গম পাবা যে যেটো 6 মাহ আছে হেতু 3 মাহ মাত্ৰ ক্লাস কৰিব লাগে হয় না নাই আৰু যেটো 1 বছৰ আছে হেতু 6 মাহ মান ক্লাস কৰিব লাগে কাৰণ কম্পিউটাৰ ক্লাসটো তোমাৰ এদিন পিছে নরমালি হয় তো দেখা তুমি যদি রেগুলার 3 মাহ কৰি দিয়া তেনে 6 মাহৰ যেটো কোর্স আছে হেতু ক্লিয়ার হৈ যাব হয় না নাই 6 মাহৰ যেটো কোর্সৰ নাম হল এটো হল DCA ঠিক আছে DCA এইটো কৰিলে তুমি বেসিক যিবিলাক কম্পিউটাৰৰ পাৰ্টস বা ড্ৰয়িং এপ্লাই কৰা অনলাইন এপ্লাই কৰা এইবিলাক শিকিবা ঠিক আছে আকৌ যদি তুমি 1 বছৰৰ কাৰণে লোৱা 1 বছৰৰ কাৰণে যেটো লোৱা হেতু কোর্সৰ নাম হল ADCA এইটো কৰিলে তুমি 1 বছৰ মান লাগিব কিন্তু তোমাৰ ক্লাস কৰিব লাগিব মাত্ৰ 6 মাহ মান তো 3 মাহ তুমি এতিয়া দিব পাৰা আৰু যেতিয়া তোমাৰ ফার্স্ট ইয়াৰৰ ক্লাস স্টার্ট হৈ যাব তেতিয়া তুমি মাজে সময়ে ক্লাস কৰিলে হৈ যাব ঠিক আছে তো ইয়াত তোমালোকে কিছুমান এক্সেলৰ বিষয় জানিবা এমএছ ওয়ার্ডৰ বিষয় জানিবা হয় না অলপ এডভান্স তা মানে ঠিক আছে কেনেকৈ ফর্ম বনাব লাগে এইবিলাক শিকিবা তো ভাল এটো তোমাৰ দক্ষতা কি কৰিব উন্নত কৰি দিব এটা 2 নম্বৰ যেটো আছে কোচিং তুমি 2 নম্বৰ যেটো তোমাৰ দক্ষতা বৃদ্ধিৰ কাৰণে কৰিব পাৰা মোবাইল ৰিপেয়াৰিং ঠিক আছে মোবাইল ৰিপেয়াৰিং ঠিক আছে কি কৰিব পাৰা তুমি দ্বিতীয় নম্বৰটো মোবাইল ৰিপেয়াৰিং কৰিব পাৰা মোবাইল ৰিপেয়াৰিং কৰিলে কি হ'ব তোমাৰ যেটো হাতৰ কাম সেই হাতৰ কামটো তোমাৰ অলপ জনা হল আৰু টেকনলজিৰ বিষয়ে তুমি অলপ জানিবা মোবাইলৰ যে তুমি ৰিপেয়াৰিং শিকিবা তোমাৰ লাভ কি হ'ব হয় না নাই তো লাভটো 1 নম্বৰে মই কি কলো অলপ আগত যে তোমাৰ টেকনলজিৰ বিষয়ে জানিবা তোমাৰ হাতৰ কাম আগুৱাই থাকিল হয় না নাই নিজৰ দক্ষতা বৃদ্ধি হল 1 নম্বৰ কথা যেটো হেতু মনত ৰাখিব লাগিব হয় না নাই যে নিজৰ দক্ষতা বৃদ্ধি কৰিব লাগিব 3 নম্বৰত যিসকল ষ্টুডেন্ট সায়েন্স ল'ব খুজি আছে বিশেষকৈ সেই সায়েন্স লোৱা ষ্টুডেন্ট কেইটা তোমালোকে ফার্স্ট ইয়াৰৰ কাৰণে কোচিং ল'ব পাৰা তোমাৰ ঘৰৰ ওচৰৰ বাজৰে বা যেটো টাউনৰ ওচৰত আছে সেই টাউনত কোচিং সেন্টাৰ নিশ্চয় খুলিছে সেই কোচিংত তুমি জয়েন হ'ব পাৰা তেতিয়া তুমি 3 মাহ বা 2 মাহ এই কোচিংটো কৰাৰ লগে লগে তোমাৰ ফার্স্ট ইয়াৰৰ যেটো কনসেপ্ট হেতু তোমাৰ আহি যাব আৰু যেতিয়া ক্লাসটো স্টার্ট হৈ যাব ক্লাস স্টার্ট হোৱাৰ লগে লগে তুমি নিজকে কনফিডেন্স অনুভৱ কৰিবা নিজকে কনফিডেন্স অনুভৱ কৰিবা ঠিক আছে তো এইটো কোচিংটো তোমাৰ যেটো কোচিং হ'ব কোচিংটো বিশেষকৈ সায়েন্স লোৱা ষ্টুডেন্ট কেইটাৰ কাৰণে হে বেছি ভাল আৰু ঠিক আছে তো সায়েন্স লোৱা কেজন কোচিং ল'ব পাৰা এতিয়া দেখা আমি আৰু এটা তোমালোকক পদ দিম হেতু হল 4 নম্বৰ 4 নম্বৰত তোমালোকে স্পিকিং ইংলিশ ল'ব পাৰা স্পিকিং ইংলিশ কোর্স ঠিক আছে স্পিকিং ইংলিশ কোর্স ল'ব পাৰা এতিয়া স্পিকিং ইংলিশ কোর্স ল'লে তোমালোকৰ লাভ কি হ'ব দেখা কতেই গম পোৱা গৈছে যে আমাৰ স্পিকিং ইংলিশ মানে কি আমি ইংলিশ ক'ব শিকিব লাগিব এতিয়া বিশেষকৈ যিসকল এছামিজ ব্যাকগ্ৰাউণ্ডৰ ষ্টুডেন্ট হয় সিহঁতে ইংলিশ অলপ ভয় পায় হয় না নাই তো ইংলিশ যেটো অলপ ভয় লাগে এই যে 3 মাহ যে মাজত আছে বা 2.5 মাহ যে মাজত আছে এইখিনি সময় যদি তুমি এটা কোচিং ইংলিশ স্পিকিং কোচিংত দিয়া তুমি নিশ্চয় ফ্লুয়েন্টলি ইংলিশ ক'ব পাৰিবা তেতিয়া তুমি কি হ'বা ল্যাঙ্গুৱেজৰ প্ৰতি তোমাৰ আত্মবিশ্বাসটো বাঢ়ি যাব আৰু হায়াৰ সেকেন্ডাৰী যেতিয়া উঠিবা তেতিয়া তো বিশেষকৈ যিসকলৰ আশা আছে সায়েন্টিষ্ট হম বা ইঞ্জিনিয়াৰ হম বা ডক্টৰ হম সিহঁতৰতো ইংলিশ লাগিব একদম কম্পালসৰি কাৰণ ওপৰত গলে এছামিজ মিডিয়ামটো নাথাকে তেতিয়া ইংলিশে হৈ যায় সব কিতাপ ইংলিশত আহি যায় গতিকে ইংলিশ স্পিকিং কৰাটো অত্যন্ত জৰুৰী যিসকলে আশা অলপ ডাঙৰ আছে হয় না নাই তো তোমালোকে এই স্পিকিং ইংলিশ যেটো কোর্স আছে হেতু ল'ব পাৰা তো তোমালোকক মই 4টা পদ দেখুৱাই দিলো এই 4টা পদৰ যিকোনো এটা পদ লৈ যদি তুমি এই 3 মাহ তাক দিয়া মানে এই 4টা পদৰ যিকোনো এটা যদি তুমি এই 2 মাহ বা 3 মাহ যে সময় আছে সময়খিনি যদি দিয়া তোমাৰ দক্ষতা আৰু যেটো তোমাৰ জীৱনৰ কাৰণে বহুতেই প্ৰয়োজনীয় তো এইখিনিৰ পৰা তোমালোকে এটা লবা এনে বহি নাথাকিবা টাইম লছ নকৰিবা ঠিক আছে কাৰণ এনেকুৱা সময় আকৌ নাপাবা পৰৱৰ্তী সভা আৰু বিজি
বুজা গৈছে এতিয়া আৰু লাহে লাহে পঢ়াবিলাক বেছি হৈ যাব কম আৰু নহয় ঠিক আছে তো টাইম কিন্তু নপোৱা তোমালোকে যিকোনো এটা সিলেক্ট কৰা আৰু তাত জয়েন হোৱা ঠিক আছে কৰিলো থ্যাংক ইউ ফৰ ওয়াচিং